গোল গোল মেৰিগোল গোল গোল মেৰিগোল গোল গোল মেৰিগোল দেখা দিয়া গৰম কেনেকুৱা পাইছে সাংঘাতিক গৰম কৈছো নহয় সাংঘাতিক গৰম সেইকাৰণে পাঁচবেলা আজি যেহেতু দেওবাৰ ক্লাছ নাই হেতু কাৰণে আমাৰ পুখুৰী মাছ জীয়াই থৈছিলে তাক দানা দিব আহিছো মই আৰু মোৰ মা অলপ বড় ঠাণ্ডা লৈ যাম বহুত গৰম পৰিছে মানে ইয়া মই দেখাও মাছৰ কাৰণে কি লৈ আহিছো আমি দেখাই দিয়া এয়া মেৰিগোল গোল গোল মেৰিগোল গোল গোল মেৰিগোল গোল গোল মেৰিগোল দেখা দিয়া চাও দেখাই দিয়া আকৌ খাই নেপেলাই নহয় দেখাই দিয়া ইমান দেখাবলৈ বেয়া পাইছে এইটো মেৰিগোল নহয় এইটো মেৰিগোল পালেজি মানে পাৰ্লিজি দেখাই দিয়া মেৰিগোল দেখাই দিয়া গোল গোল মেৰিগোল কিছুমানৰ হয়তো দুসন্ধিয়া চাহ খাব হৈছে তেওঁলোকে খাই লওক দিয়া 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 এইটো জেচিবিয়ে খান্দিছিলে ভালকে মেৰামতি কৰি সম্পূৰ্ণ ফিচাৰীটো হোৱা নাই তাকে আৰু অলপ বহুত কাম বাকি আছে ইয়াতে মাছ জিয়াই দিলে দাদা এয়া মায়ে বিস্কুট দি আছে মই দিবলৈ আহিছিলো মোলে থুৱাই নাই মানে তেওঁ দি দিছে সকলো বিস্কুট পেকেটটোহে আছে কিন্তু বিস্কুটখিনি এইকণহে অলপ আছে মেৰিগোল দেখাও খাই নাখাই মোৰ হাতে মই তেহেঁতৰ বাইক যিহেতু এইফালে দেখাই দিয়া পানী তুলে খুব ধুনীয়া পৰিবেশ এয়া পাৰটো বন্ধাই আছে প্ৰথমে বন নাছিলে এতিয়া বহুত বন গজিছে সাফা কৰিব লাগিব ইয়া দেখিছেনে কাখতে আছে বাগান ইয়াত সন্ধিয়া সময়ত ৰবলে বহুত ধুনীয়া একদম ঠাণ্ডা ঠাণ্ডা পৰিবেশ অলপ ঘৰৰ ভিতৰ গৰমৰ পৰা আহি ইয়াত অলপ সময় কটাবলৈ বহুত ভাল হয় চক মাছবোৰ কেনেকৈ টিপটিপাই আছে মা এইফালে আহিছে ৰবা দে বিস্কুট দি দিও দিবানি তুমি এয়া এখেতে ৰৈ আছে গাটো বেয়া মই অলপ উলিয়াই আনিছো বোলো বলা মাছক খাবলৈও দিও আৰু বোলো অলপ ঠাণ্ডা লাগিব গাটো মানে অলপ জ্বৰ হৈ আছে আপোনালোক কিছুমানে হয়তো ভাবিব পাৰে মাছক বিস্কুট দিবলৈ গৈছে তাকো ভিডিঅ' বনাইছে এইটো ভিডিঅ' হ'ল নে আচলতে তেনেকুৱা নহয় মই কিছুমান সৰু সৰু ভাল লগা মুহূৰ্তবোৰ ধৰি ৰাখো মোৰ বহুত ভাল লাগে এইটো এটা মোৰ ভাল লগা কাম আৰু দেখিছে নে আমাৰ লগত এয়া আমাৰ গাৰ্ড আহিছে পুচু 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 কি চাইছ ই চাইছে কি জানেনে ই চাইছে কিজানি গিবন অভয়াৰণ্যখনৰ পৰা হাতী আহিছে বা এইখন হৈছে একদম গিবন অভয়াৰণ্য কাষতে লাগি আছে আৰু এয়া চাওকচোন প্ৰাকৃতিক সৌন্দৰ্য কি ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য এই সময়ছোৱা বহুত ধুনীয়া লাগে এইফালে আহি কাষতে আছে গিবন অভয়াৰণ্য আৰু সব হয়তো মন কৰিছেনে দেখিছেনে এইটো জুন ওলালে আঁতৰৰ পৰা ধুনীয়াকৈ সম্পূৰ্ণকৈ দেখাই দিছো এইটোৱে আমাৰ কণমানি পুখুৰীটো মেৰিগোল দিয়ে ভাল মেৰিগোল দিয়াই ভাল তাৰমানে হেৰি হয় এই সৰু সৰু দানাবোৰ তললৈ গুচি যায় এয়া টিপটিপাই আছে এইবোৰ খাইছেহি আৰু দি দিছো ৰবা বাইচান্স যদি মোবাইলটো পৰি যায় কেনেবাকৈ মই শেষ যিসকলে ভিডিঅ'টো চাই আছে লাইক কমেণ্ট কৰিব দেই তেতিয়াই কিন্তু লোকেল মাছ খাবলৈ পাব লাইক কৰিলে পুঠি মাছ কমেণ্ট কৰিলে মাগুৰ মাছ আৰু ছাবস্ক্ৰাইব কৰিলে বৰালি মাছ